হম রজা তুমি হবা রানী আমার এই কাহিনী পিছত পোনা দুটি তুমি সালে দুসকুলে নামে বড় হব কুলে তুমি উঠা মোরে বুকু ধোহে যার তুলে Hey sir, পাইলাগু Hey, এখন নেকি পাও এখানি পাইলাগু স্যার সদায় সদায় টিউচনো গাইছা ইয়েস স্যার ঠিক আছে আজি তোক মই এটা প্ৰশ্ন সুধিম গুড স্যার তই 15 বিধ ফলৰ নাম ক 15 বিধ ফল 15 বিধ ফল মানে ফল ফল ফ্ৰুইট ফ্ৰুইট ইয়া আপেল আপেল আম আম টু লিচু আৰু 1 দৰ্জন কল 12 দিনে 15 এই শিকাইছিলো Oh. ইমান দিনে নাই। জয়খিনি চলি Hey, yeah. তহঁতৰে ঘৰলৈ তোৰে মৰম পাবলৈ নেৰু পিছে মই যাবলৈ আমাৰ অসমখন পিছ পৰি আছে আমি কেনেকৈ ভাবিব লাগে যে অসমখন কেনেকৈ নাম্বাৰ 1ত আনো সদায় বাহিৰৰ লাভৰ ছাপোৰ্ট কৰিব লাগে বাপেকেইটাক ছাপোৰ্ট কৰি লাভ নাই না ৰিয়াজ পিঁয়াজ এইকেইটা পিঁয়াজ হয় নাই আলুগুটি এতিয়া কচুগুটিকেইটাক ছাপোৰ্ট কৰি লাভ নাই অসম মেইন এই উজ্জ্বল ভাই আগতে মই এয়াৰটেল চিম ইউজ কৰিছিলোঁ হা মাজতে মই জিঅ'ক আহিলোঁ যেতিয়া জিঅ'য়ে ফ্ৰী দিলে এতিয়া জিঅ'য়ে 6 পইচা কাটা হ'ল আকৌ মই এয়াৰটেল গুচি গ'লোঁ তাৰ মানে কি ফুলনি মানে বাগিচা বাগিচা মানে ফুলনি ফুলনি মানে বাগিচা মোৰ 10জনী এক্স 4জনী গাৰ্লফ্ৰেণ্ড আৰু 20জনী ক্ৰাছ ओ भाई तुम्हारे जो दिल ने गर्ल्स हॉस्टेल আজিকালি মহিলাৰ কিনো চাবা ধং জীয়াৰী নে বোৱাৰী চিনিবকে নোৱাৰি উঠত সমানে ৰং আজিকালি মহিলাৰ কিনো চাবা ধং জীয়াৰী নে বোৱাৰী চিনিবকে নোৱাৰি উঠত সমানে ৰং দীঘলতি দীঘল পাত বুঢ়া তিৰিৰ ববকাত দীঘলতি দীঘল পাত বুঢ়া তিৰিৰ ববকাত পকা চুলিত সানি লয় ৰং ঐ ৰাম ৰাম এখন সযতনে লাগে কব থাকিব দিয়া তোমাৰে মৰম তোমাৰ ভাল পোৱা মোৰ বুকুৰে খচাঙতে তোক ৰাখিছো তই নজনাকে বনৰীয়া এখোলা দুখোলাকৈ বাঢ়ি অহা মৰম চেনেহিও তুমি কাষলে মাতিলে যাওঁ বাকী দৰে কিবালত ভাৱনাই বেৰি বেৰি ধৰে তোমাৰ মৰম পাবলে নিজানৰ কোনোবা দৰঙেৰে তুমি নামি আহিছিলা কোনিৰে চেঁচা দুপালে ओ मेरे सोना रे सोना रे सोना रे दे दूंगी जान जुदा मत होना रे मैंने तुझे जरा देर में जाना ओ टचवुड तेरे वास्ते निक एक तेरे वास्ते मैं हंस के जर लूं चोटां भी तेरे मेरे रिश्ते नू नजर ना लग कल 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 बहने लागी जैसे प्रेम की नदियां रे